জানটো আসামলৈ স্বাগতম বন্ধুসকল কি খবৰ মোৰ বিশ্বাস আপোনালোকৰ ভালেই মই আজি আকৌ নতুন কেইটামান ফেক্ট লৈ আনিলো আপোনালোকৰ মাজলৈ বুলি এনেহলে বেছি পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো লেটস গো নম্বৰ 5 পানী খোৱাটো আমাৰ শৰীৰৰ বাবে বহুত লাভদায়ক কিন্তু আপোনালোকে জানেনে এজন সুস্থ মানুহৰ বাবে কিমান পানী খোৱা উচিত এজন সুস্থ মানুহৰ বাবে দিনটোত 2.5 পৰা 3 লিটাৰ পানী খোৱা উচিত আৰু আমাৰ মগজুটোত 70% পানী থাকে হয় বন্ধুসকল আমাৰ মগজুটো 70% পানীৰে গঠিত আৰু আমি পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰো তেনেহলে বন্ধুসকল আজিৰ পৰা 2.5 পৰা 3 লিটাৰ পানী খাবলৈ আৰম্ভ কৰক নম্বৰ 4 মাত্ৰ এদিনৰ বাবে আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী কি আছিল আপোনালোকে জানেনে আমিতো সকলোৱে জানো আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লী কিন্তু 1858 চনত মাত্ৰ এদিনৰ বাবে আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী আছিল এলাহাবাদ হয় বন্ধুসকল মাত্ৰ এদিনৰ বাবে আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী আছিল এলাহাবাদ নম্বৰ 3 আমি অহাকালিক টুমৰো আৰু যোৱাকালিক ইষ্টাৰডে বুলি কওঁ তেনেহলে ভাবকচোন যোৱা পৰখি আৰু আহিবলগীয়া পৰখিটোক আমি ইংলিছত কি ক'ম 1 2 3 4 5 6 7 8 9 10 কোনে এই 10 ছেকেণ্ডৰ ভিতৰত উত্তৰটো বিচাৰি পালে বাৰু কমেণ্টত নিশ্চয় জনাব আৰু কোনে বিচাৰি নাপালে জানো আহকচোন অহাকালিক টুমৰো বুলি কয় আহিবলগীয়া পৰখিক অভাৰমৰো বুলি কয় আৰু যোৱাকালিক ইষ্টাৰডে যোৱা পৰখিক ইষ্টাৰডে বুলি কোৱা হয় নম্বৰ 2 আপোনালোকে সকলোৱে আপেল খায় আৰু আপেল খোৱাটো শৰীৰৰ বাবে বহুত লাভদায়ক কিন্তু আপোনালোকে জানেনে আমাৰ পৃথিৱীত কিমানটা প্ৰজাতিৰ আপেল আছে পৃথিৱীখনত 8000 প্ৰজাতিৰ আপেল পোৱা যায় নম্বৰ 1 লৈ আগবঢ়াৰ আগতে যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰক আৰু বেছি ভাল লাগিছে শ্বেয়াৰ কৰক নতুন ভিডিওৰ নটিফিকেশ্যন পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব নম্বৰ 1 এই ছবিখনলৈ মন কৰকচোন কি সুন্দৰ ছবি নহয়নে বাৰু ছবিখনত থকা মানুহবিলাকলৈ মন কৰকচোন যেতিয়া কিতাপৰ জ্ঞান পোৱা নাছিল তেতিয়া দুখীয়া আছিল আৰু কিতাপৰ জ্ঞান পাই ওলাই অহাৰ পিছত ধনী হৈ গ'ল এইটো এটা ডাঙৰ ফেক্ট নহয়নে বাৰু আজিলৈ ইমানেই বন্ধুসকল টাটা গুড বাই